ৰাখিব নোৱাৰা এক প্ৰতিশ্ৰুতি। কাহিনী শব্দ সংমিশ্ৰণ কৰিছে মৰম মৌপ্ৰাণ যুগান্ত শইকীয়াই। আবৃত্তি বুবুল কোঁৱৰ। মনত আছেনে তোমাৰ তৰা? দূৰণি নদী কাষৰীয়া হালধীয়া সেই সোণৰ জুপিৰ কথা। দুয়ো যে বহিছিলোঁ ল'ৰালি কালত একেলগে বৰশী লৈ, একেটা ছাতিৰ তলত টুপ টুপকৈ সৰি থকা সেই কিনকিনীয়া বৰষুণ জাকত। তুমি চাগে তৰা এতিয়াও কেতিয়াবা নিজানত অকলশৰে বহি ভাবা ন? তৰা, সঁচাই তোমাৰ মনত পৰেনে আমি কৰা প্ৰতিশ্ৰুতিবোৰ? যিদিনা তুমি মোক কথা দিছিলা সাক্ষাৎ আবেলি সেই নদী কাষৰীয়া হালধীয়া সোণৰ জুপিৰ তলত, দুয়োকে আৱৰি থকা সেই ডাৱৰীয়া আবেলিবোৰ কি যে সুমধুৰ আছিল। নদী কাষৰীয়া মৃদু বতাহজাক, সেই যে নাৱৰীয়া হৰিকাই আজিও তোমাৰ কথা সোধে জানা তৰা? অতীতৰ কথাবোৰে এতিয়াও মোক বৰকৈ ৰিঙায় অ'। প্ৰতিটো সময়তে পৰিস্থিতিত আবদ্ধ হোৱা তোমাৰ মৰম আৰু প্ৰতিশ্ৰুতিবোৰ এতিয়াও অনাথ হৈয়ে মোৰ বুকুৰ মাজত জীয়াই আছে তৰা, সদায় নদী কাষৰীয়া বতাহজাকৰ সৈতে।